অসীমত যাৰ হেৰাল সীমা অস্ত্ৰমধ্যে চঞ্চল পৱন, কিন্তু যাক তই ভাল পাৱ সেইটো তোৰ চকুত সদায় ধুনীয়া। ৰূপ সৌন্দৰ্য এইবোৰৰ বিচাৰ চলে ভাল পোৱাৰ আগতে, পাছলৈ। আবাক বিস্ময়ত উমাই মোৰ মুখলৈ চালে। গৌৰীয়েও প্ৰথমে চালে মোলৈ, তাৰ পাছত উমালৈ, তাৰ পাছত বহাৰ পৰা উঠি কোঠাৰ বাহিৰলৈ ওলাই গ'ল। মণিয়ে প্ৰশ্ন কৰিবলৈ পাহৰি চিঞৰিলে, গৌৰী পেহী, ৰ'বা ৰ'বা, ময়ো যাওঁ, আহা। দুয়ো খন্তেকতে চকুৰ আৰ হৈ গ'ল। কিছু সময় সেইফালে চাই ৰ'লোঁ, পাছত মূৰাটো টানি নি বহিলোগৈ উমাৰ ওচৰত। নবৌ, তেনেকৈ হঠাতেনো কিয় গ'লগৈ ক'ব পাৰানে? নাযাবনো কিয়? প্ৰথমে খং দেখুৱাই পাছত আকৌ হাঁহি উঠিল উমাই। মহাভাৰতত পাইছিলা নহয়, অশ্বত্থামা হত কিন্তু ইতি গজ। এতিয়াও তোমাৰ কথাৰ ধৰণ তেনেকুৱাই হ'ল। তাৰমানে মহাভাৰতৰ গজৰ লগত গজেন্দ্ৰ গমনে যিগৰাকী উঠি গ'ল, তেওঁৰ কিবা সম্বন্ধ আছে নেকি? আগতে নাছিল, কিন্তু এতিয়া তোমাৰ কথাৰ সুৰে সেই সম্বন্ধ মাতি আনিছে। মহাপুণ্যৱান সত্যবাদী যুধিষ্ঠিৰৰ দৰে তুমি সঁচা কথা ক'লা যদিও তাৰ মাজত থকা ফাঁকিখিনিয়ে এজনৰ কাণত বেছিকৈ বাজিলে। সেই দেখিয়েইতো উঠি গ'ল। ভালকৈ নুবুজিলোঁ নবৌ। নুবুজিলা? সঁচাইনে? অশ্বত্থামা হত বোলোতে দ্ৰোণাচাৰ্যই ভাবিছিল নিজৰ পুতেক বুলি, তেনেকৈ শুকুলা বোলোতে মোৰ আজলী গৌৰীয়ে ভাবিলে, কি কোৱাচোন? নিশ্চয় আন কোনোবা ছোৱালী বুলি ভবা নাই। ভাবিলে দেখিয়েইতো উঠি গ'ল। সিহঁতেতো আৰু নাজানে যে তোমাৰ বৰ ধুনীয়া শুকুলা আচলতে কোন? তোমাৰ কপাল বেয়া চন্দন। আজি দুদিন বুজাই বৰাই তোমালোকৰ যুদ্ধখনৰ পৰিসমাপ্তি ঘটাই শান্তি স্থাপন কৰাবৰ মোৰ ইচ্ছা আছিল। গৌৰীয়ে মোৰ কথা শুনিছিলোঁ। তুমিয়ে আকৌ সকলো মাটি কৰি দিলা। মাটি কৰি দিলোঁ? মাটি নকৰা হ'লেই বা তোমাৰ কি লাভ? লাভ এয়ে যে তোমালোক দুয়ো মোৰ ওচৰত চিৰদিনলৈ নিকিনা গোলাম হৈ থাকিবা। কি দুখত বা? উমাই হাঁহি ক'লে, দুখত নহয় চন্দন, দুৰ্ঘোৰ সুখত। এবাৰ মনটোক সুধি চোৱাচোন কি কয়। মনটোক? ফু, মনটোৱে ভালকৈ নিজৰ কথাই ক'ব নাজানে, আনৰ কথানো কি ক'ব? আনৰ বাৰু নালাগে, নিজৰটোৱে কোৱাচোন। নিজৰটোৰ উত্তৰ পালেই এদিন ক'ম। আগতে আনৰটোৱে শুনোচোন। শুনিবলৈ বৰ আগ্ৰহ নেকি? আগ্ৰহ নহ'লেও শুনাততো একো ক্ষতি নহয়। হ'বওতো পাৰে। বাৰু কি শুনিব আশা কৰা? যি শুনোৱা। তোমাৰ এইহেন সুন্দৰ মুখৰ পৰা নিশ্চয় অসুন্দৰ একো নুশুনো। গহীন হৈ উমাই ক'লে, তোমাৰ ভুল। তোমাক গৌৰীয়ে ভাল নাপায় চন্দন। ময়ো গহীন হৈ ক'লোঁ, তাকেইতো নবৌ। কি আৰু কৰিবা? গৌৰীৰ দুৰ্ভাগ্য। বাৰু, নেপাইৰ নেটো মুচি দিবৰ উপায় নাইনে? কিহেৰে মুচিবা? কিয়? মোৰ বুকুৰ মাজত থকা যুৱধৰ্মৰ ৰঙীন ৰথখন, তাৰ মাজত থকা ভালপোৱাৰ সকলো আহিলা পাতিৰে সৈতে মোৰ পুষ্পক ৰথত তুমি যদি সাৰথি হোৱা। নোৱাৰিম চন্দন, মোক বাধা দি উমাই ক'লে। গৌৰীৰ ৰথৰ সাৰথি মই আগতেই হৈছোঁ। একেলগে দুখন ৰথৰ সাৰথি মই হ'ম কেনেকৈ? তুমি বৰঞ্চ তোমাৰ ৰথৰ সাৰথি নিজেই হোৱা। মই লাগিলে দেখুৱাই দিম কেনেকৈ আগবাঢ়িব লাগে। হৈছে, নেলাগে মোক নবৌ। নিজক ইমান তললৈ নমাব নোৱাৰোঁ। নেটো মচ নাখায়ো যদি নালাগে খাব। মোৰ একো ক্ষতি নহয়, মই বিচৰাও নাই। সঁচাইনে? সঁচা। চাওঁ বাৰু মোৰ মুখলৈ চোৱা। নাচাওঁ। কি এনে বিতোপন মুখখন যে সুৰি সুৰি চাই থাকিব লাগিব? বিচনাৰ পৰা হাউলি উমাই জোৰ কৰিয়েই মোৰ মুখখন নিজৰ ফালে ঘূৰাই ল'লে। দেখিলোঁ উমাৰ হাঁহি ভৰা মুখখনত এটা নতুন দীপ্তি। মোৰ চকুলৈ চাই প্ৰশ্ন কৰিলে, বাৰু চন্দন, সঁচা কথা কোৱাচোন, তুমি ভাল পোৱা নহয়? নুবুজাৰ ভাও ধৰি ক'লোঁ, কাক? তোমাক। খুব ভাল পাওঁ। মোৰ চুলিৰ মাজত উমাৰ হাতখন আছিল। ধৰি এটা জোকাৰ মাৰিলে, মোকতো পাবাই। পাছে মই যাৰ কথা সুধিছোঁ সেইজনক? আগলৈ